জলেশ্বৰৰ কাঠৰিত শত বছৰ গৰকা এগৰাকী আইতাৰ কৰুণ কাহিনী। জলেশ্বৰ সমষ্টিৰ পশ্চিম কাঠৰি গাঁৱত শত বছৰ গৰকা এগৰাকী মুখবধিৰ আইতাৰ কৰুণ কাহিনী। চৰকাৰী কোনো এখন আঁচনিয়ে ঢুকি পোৱা নাই দুৰ্ভগীয়া আইতাগৰাকী। এখন জৰাজীৰ্ণ পজাত দিন পাৰ কৰিছে বৃদ্ধা আইতাগৰাকী। নিজৰ দুখ কষ্টৰ কথাও বৰ্ণনা কৰিব নোৱাৰে, কাৰণ আইতাগৰাকী কথা ক'ব নোৱাৰে। তেওঁ মুখবধিৰ। 2020 চনত জলেশ্বৰত হোৱা পলায়নকাৰী বানপানীয়ে উটুৱাই নিছে আইতাগৰাকীৰ ঘৰ দুৱাৰ সকলো। তাৰ পিছত কোনোমতে জুপুৰি এখন সাজি দিন পাৰ কৰিছে। কিন্তু পৰিতাপৰ বিষয়ে আজিলৈ চৰকাৰী কোনো এখন আঁচনিয়ে ঢুকি পোৱা নাই আইতাগৰাকী। বৃদ্ধ পেঞ্চনে কওক, অৰুণোদয় আঁচনিয়ে কওক, অথবা চৰকাৰী ঘৰৰ কথাই কওক, আইতাগৰাকীয়ে নাপালে এখনো চৰকাৰী সুবিধা। এতিয়া আপুনি মন কৰক, কাঠৰি গাঁও পঞ্চায়তত কিদৰে ৰূপায়ণ হৈছে অৰুণোদয় আঁচনি, ইন্দামেৰী অথবা আন চৰকাৰী আঁচনি। জনপ্ৰতিনিধিসকলৰ চকুত এইসকল দুৰ্ভগীয়া লোক নপৰে কিয়? আনফালে এই অসহায় আইতাগৰাকীৰ খবৰ ল'বলৈ সময় নহ'ল জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবউদ্দিন মোল্লা আৰু সাংসদ বদৰুদ্দিন আজমল। আপোনালোকে যদি আমাক ফেচবুক পেজত চাইছে, তেনে পেজটো ফ'ল' কৰিব। উপায় নাই, মানুহৰ ঘৰে দুৱাৰে খুজি খাই আছে, একদম মৰাৰ নিচিনা হৈ যায়। আমাৰ গাঁৱৰ ওচৰে পাঁজৰে মানুহ সেইবিলাক চাই তেখেতক কিবা কিবি দি তেখেতক চলাই আছে। আৰু সুলভ মূল্যৰ দোকানৰ পৰা মানে অলপ চলপ চাউল বিনা পইচা দিয়ে সেইখিনি খাই। অৰুণোদয় আঁচনি পাইছে নাই, সেইবিলাক পোৱা নাই। অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, এইবিলাক একো পোৱা নাই। কি ক'ব চৰকাৰ বা এখেতক মানে ক'ব লগা মানে বহুতেই আছে, কিন্তু ইলেকশ্যনৰ সময় এখেততো ভোট লাগে। ভোটৰ সময়ত ভোট দিয়াৰ পিছত তাৰ খবৰ হ'লে আজিলৈকে লোৱা নাই। 95% ভোট এখেতে এই গাঁৱৰ পৰা লৈ যায়, কিন্তু কিবা বস্তুৰ কাৰণে আহিলে এখেতে সেইবিলাক নাইকিয়া হৈ যায়। মানে ভোট লোৱাৰ পিছত আৰু চব পাহৰি যায়। মানে গৰাখহনে একবাৰে লখিমপুৰবাসীৰ বাবে সুখবৰ। লখিমপুৰত নতুনকৈ সংযুক্ত হৈছে সাধাৰণ ৰাইজৰ সুবিধাৰ্থে এখন ঔষধালয় MS চিনাকি মেডিকেল ষ্ট'ৰ। লখিমপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত মুকলি কৰা এই ঔষধালয়খনে লখিমপুৰবাসীৰ বাবে বহু অভাৱ পূৰণ কৰাৰ লগতে বহু সকাহ দিয়াৰ আশা কৰা হয়। সাধাৰণ ৰাইজে বহু ৰোগৰ বিশেষ কিছুমান ঔষধ বিচাৰি হাবাথুবি খোৱাৰ পৰিৱৰ্তে নিজ অঞ্চলেৰে এই চিনাকি মেডিকেল ষ্ট'ৰতে যোগান ধৰাৰ চেষ্টা চলোৱাৰ কথা ব্যক্ত কৰিছে স্বত্বাধিকাৰী ৰফিকুল ইছলাম।